টু মাই চেনেল। মই কুকিয়ে পুনৰবাৰ মই আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ। দীপাৱলী আহিছে পৰহিলৈ। আজি চাকি কেইটামান কালাৰ কৰিলোঁ। এতিয়া চাহ তাহ খাই উঠিলোঁ আৰু এনেই আছোঁ। ভাবিলোঁ মই চাকি কেইটামান আছে কালাৰ কৰোঁ আৰু আপোনালোকো দেখাওঁ, ভিডিঅ'টো চাই থাকক। মানে চাকিখিনি পুৰণা চাকি হয় আৰু ভাবিছোঁ এনেই থকাতকৈ সেই কালাৰ ফেব্ৰিকো আছিলে দুটা, সেইবাবে চাকিকেইটাকে কালাৰ কৰোঁ। আৰু লগৰ মই চবেই কৰি আছে, সিহঁতকো হেল্পাৰ মাতি আনিছোঁ আৰু সিহঁতেও কৰিব, সেইবাবে ভাবিলোঁ ময়ো কৰোঁ আৰু আপোনালোককো দেখাওঁ, চাই থাকক। এইবিলাকত গোটেইখিনিয়ে কালাৰ কৰি দিছে, ভিতৰতো দিয়া হৈছে, বাহিৰৰ চাইডটো দিয়া নাই। প্ৰথমতে ভিতৰখিনি শুকোৱাৰ পিছত বাহিৰখিনি দি দিম। আৰু এইটো বিশেষকৈ বনাইছোঁহে, আৰু যিহেতু মই ডেক'ৰেশ্যন বুলিবলৈ একোৱে নাজানো, এনেকৈ বনাই দিছোঁ। চেষ্টাহে কৰিছোঁ দেই। দেৱালী যিহেতু পাইছেহিয়ে, সেইকাৰণে এনেকৈ চাকিবিলাক ৰং কৰা হৈছে। এইফালে এয়া হেল্পাৰ কৰি আছে। দেৱালী লাগিছে, দেৱালী লাগিয়ে গৈছে। কালাৰ কৰা হৈছে, সেইখিনি হয়তো পুৰণা চাকিয়ে হয়, নতুন চাকি অনা নাই। আৰু পুৰণা চাকিখিনিয়ে মডিফাই কৰা হৈছে কালাৰ দি দি। কৰিব কি কৰিছা তুমি? কি কৰিছা? আৰু চাকিবিলাক কালাৰ কৰি হৈ গ'ল। এতিয়া 7টাই বাজিব হ'ল। ভাবিছোঁ আজি এখেতে মুৰ্গী আনিছে আৰু মই বৰা চাউল কেইটামান তিয়াই থৈছিলোঁ। এখেতে বহুত দিনৰ পৰাই কৈ আছে যে চেউদীয়া চাউল খাওঁ, চেউদীয়া চাউল খাওঁ। আৰু আজি চেউদীয়া চাউল বনাম বুলি ভাবিছোঁ আৰু আপোনালোককো দেখাওঁ, ভিডিঅ'টো চাই থাকক। আৰু ভিডিঅ'টো শেষলৈ চাব, ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ ভিডিঅ'বোৰ যদি নতুনকৈ চাইছে, ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে মই চেউদীয়া চাউল বনাবলৈ বৰা চাউল তিয়াই থৈছোঁ, 2 কাপ আধা। চেউদীয়া চাউল মই গাখীৰৰ লগত খাবলৈ, তেখেতেও মাংসৰ লগতে খাবলৈ ভাল পায় আৰু ময়ো মাংসৰ লগতে খাবলৈ ভাল পাওঁ। আৰু সেইবাবে আজি এই লোকেল মুৰ্গী আনি থৈছে, চেউদীয়া চাউল বনাম আৰু আপোনালোকে চাই থাকক। প্ৰথমে মই মাংসখিনি বনাই লওঁ আৰু তাৰ পাছত চেউদীয়া চাউলখিনি বনাম। খাবলৈ খুবেই টেষ্টি, এবাৰ বনাই খাব। মই কেৰাহী পাতি দিছোঁ। প্ৰথমে মই আলুকেইডোখৰ অলপ ফ্ৰাই কৰি লওঁ আৰু বনাবলৈ চুৰু কৰি দিওঁ চিকেন। এইফালে দেখিছে মোৰ আলু ফ্ৰাই কৰি হৈ গৈছে আৰু মই চব মছলা, ৰচুন, আদা, পিঁয়াজ, হালধি গুড়া, জিৰা গুড়া দি সানিয়ে থৈছিলোঁ। আৰু মই মাংসখিনি বনাবলৈ ষ্টাৰ্ট কৰোঁ। পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি থৈছোঁ। তেল গৰম হৈছে আৰু এতিয়া মই পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি দি দিছোঁ। এতিয়া পিঁয়াজ ভজা হৈ গ'ল আৰু এতিয়া চিকেনখিনি দি দিওঁ। এতিয়া মই মাংসখিনি 5 মিনিটমান ভাজিম আৰু সেউজীয়া চাউলৰ লগতেই খাম, সেইবাবে বেছি জোল কৰিব নালাগে, গ্ৰেভিয়ে বনাম। অলপ ফ্ৰাই কৰি লওঁ। দেখিছে চিকেনখিনি 5 মিনিট এনেকৈ ভাজিলোঁ আৰু ভজা হৈছে। এতিয়া চিকেনটো চবেই বনাবলৈ জানেই, আজি মই বনালোঁ বাবে দেখালোঁ নহয়। মই আজি বৰা চাউল চেউদীয়া বনাম বুলি ভাবিছোঁ আৰু সেইবাবেহে দেখালোঁ। যিহেতু বৰা চাউল চেউদীয়া বনালে মাংস লাগিবই লগত, নহ'লে ভাল নালাগে, মোৰ বিশেষকৈ ভাল নালাগে। সেইকাৰণে মাংসটো বনোৱা অলপ দেখাই দিলোঁ। ফলে চাব কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। মাংসটো ভজা হোৱালৈ মই এইফালে বৰা চাউল চেউদীয়াখিনি ৰেডি কৰোঁ। কুকাৰৰ ঢাকনৰ ওপৰত দি সৰু সৰুকৈ গ্লাছত দিও বনোৱা যায়, কিন্তু তেনেকৈ বনালে বহুত টাইম লাগে আৰু মোৰ ইমান ধৈৰ্য নাথাকে সৰু সৰুকৈ বনাই থকা। আৰু মই সেইবাবে এনেকৈ ফুটা লগা খৰাহী এটা এনেকৈ বৰা চাউলখিনি দি দিছোঁ। বৰা চাউলখিনি মই 2 ঘণ্টামান তিয়াই ৰাখিছোঁ। ফুটা লগা খৰাহীটোত দি দিছোঁ আৰু ইয়াত মই অলপ ঘি দি দিওঁ। ঘি দিলে গোন্ধটো মোৰ ভাল লাগে, সেইবাবে অলপ ঘি দি দিওঁ।
দিছো আৰু এনেকে মিহলাই দিছো চামুচ পাতেদি গোটেইখিনিতে মিহলাই দিছো সসপেনটোত আধা পানী দি দিছো আৰু আধা পানী দি সসপেনটো এফালে মই গেছত পাতি দিওঁ আৰু এতিয়া এই বৰা চাউলখিনিৰ ওপৰত এনেকে কলপাত দি দিছো কলপাত দিলে গোন্ধটো ভাল লাগে সেইবাবে মই এনেকে কলপাত দি বৰা চাউলখিনি ঢাকি দিছো পেনটো ওপৰত পাতি দিছো ওপৰত এনেকৈ সসপেনৰ ঢাকনখন দি দিছো যাতে হাৱাটো ওলাব নোৱাৰে আৰু ইয়াত ভেঁচা ৰাখিবলৈ মই পটাগুটিটো এনেকে দি দিছো যাতে হাৱাটো ওলাই নাযায় ধুনীয়াকৈ সিজে সেইবাবে মই এনেকৈ দি দিছো আৰু এইফালে বৰা চাউল চেউদিয়া পাতি দিছো আৰু এইফালে চিকেন বনাই আছো চাউলটো উতলি আছে আৰু সেইকাৰণে এবাৰ লৰাই দিব লাগে নহলে কেতিয়াবা এনেকুৱা হয় তলৰ চাউলখিনি বেছিকে সিজি যায় আৰু ওপৰখিনি নিসিজে সেইবাবে মই চাউলখিনি লৰাই দিওঁ দেখিছে অলপ অলপ সিজিছে তথাপিতো মই চাউলটো এবাৰ লৰাই দিওঁ কল লগাই দিম এতিয়া আৰু এইফালে এয়া মাংসখিনি হৈ গৈছে মাংসখিনি মই নমাই দিওঁ এয়া চেউদিয়া চাউল হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিওঁ দুজনে খাবলৈ চুৰু কৰিলে প্ৰিয়দৰ্শনীয়েতো বৰা চাউল চেউদিয়া নেখায় সেইকাৰণে